টাইম মেচিন এনেকুৱা এটা যন্ত্ৰ যিটো নেকি মানুহ যিটো যন্ত্ৰৰ সহায়ত মানুহে সময় যাত্ৰা কৰিব পাৰে, অৰ্থাৎ এটা সময়ৰ পৰা আন এটা সময়লৈকে যাব পাৰে, বৰ্তমানৰ পৰা অতীতত যাব পাৰে বা ভৱিষ্যত যাব পাৰে। এনেকুৱা কেৱল চায়েন্স ফিকশ্যন মুভিজবিলাকত হয়, হলিউডত বিশেষকৈ হলিউডৰ চিনেমাবোৰত তেনেকুৱা প্ৰায় হৈয়ে আছে। আৰু আমাৰ হিন্দী অৰ্থাৎ বলিউড মুভিজত তেনেকুৱা আছে, যেনেকুৱা अबे जल्दी बोल, कल सुबह पनवेल निकलना है। আমাৰ মিষ্টাৰ ইণ্ডিয়া, তেনেকুৱা ধৰণৰ চিনেমাবোৰ। আৰু এনেকুৱা যন্ত্ৰ সঁচাকৈ যে বাস্তৱত থাকিব পাৰে, এইটো মই তেনেকুৱা এটা যন্ত্ৰৰ কথা আমাৰ ইয়াতে খবৰ পালোঁ যে আমাৰ অসমৰ কাবাইটাৰীতে তেনেকুৱা এটা যন্ত্ৰ আমাৰ ইয়াতো আছে। আৰু সেই যন্ত্ৰটোত সোমাই দিলে মানুহ সময় যাত্ৰা কৰিব পাৰে। বলক মই সেই যন্ত্ৰটো লৈ যাওঁ আৰু আপোনালোককে দেখুৱাই দিম সেই যন্ত্ৰটো কি, যিটো যন্ত্ৰত মানুহ সোমাই দিলে মানুহৰ বয়স কমাব পাৰে আৰু মানুহ সঁচাকৈ সময় যাত্ৰা কৰিব পাৰে। এইটো কথা সত্য নে এনে কোনো কল্পনা? বলক আজি মই এইটো প্ৰমাণ কৰিব যাওঁ যে সঁচাকৈয়ে মানুহৰ বয়স কমাব পাৰি নে নোৱাৰি, মানুহ সময় যাত্ৰা কৰিব পাৰে নে নোৱাৰে। বলক। হয়, মই এতিয়া আছো এনেকুৱা এটা যন্ত্ৰৰ ভিতৰত, যিটো যন্ত্ৰত নেকি মানুহৰ বয়স কমায়। আৰু মই দেখিবলৈ পাইছো ইয়াতে ইতিমধ্যে এজনৰ বয়স কমোৱা প্ৰস্তুতি চলি আছে। মই চেষ্টা কৰিম এই মেচিনটোৰ অপাৰেটৰ যিজন, তেওঁৰ লগতো কথা পতাৰ চেষ্টা কৰিম আৰু চেষ্টা কৰিম যাৰ বয়স কমোৱাৰ প্ৰচেষ্টা চলি আছে তেওঁৰ লগতো দুই এষাৰ কথা কোৱাৰ চেষ্টা কৰিম। এই যন্ত্ৰৰ অপাৰেটৰ দাদা, আপোনাৰ নামটো কি? আনোৱাৰ হোসেন। বাৰু, আপুনি এই যন্ত্ৰটো, যিটো যন্ত্ৰত নেকি মানুহৰ বয়স কমায়, এইটো টাইম ট্ৰেভেল মেচিন বুলিও ক'ব পাৰি। मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। আপুনি প্ৰতিদিনেই মানুহৰ বয়স কমাই আহিছে হয়নে? বাৰু, এওঁৰো বয়স কমাই আছে দেখিবলৈ পাইছো। 16 বছৰীয়া বনাব বা আৰু চেষ্টা এটা চলিছে তেওঁৰ বয়স 16 বছৰীয়া কৰাৰ। আৰু এওঁ বহিছে এই টাইম ট্ৰেভেল চকীখনত বহিছে। এইখনে সেই বিখ্যাত চকী। এনেকুৱা চকী ইয়াত কেইবাটাও আছে, য'ত বহিলে মানুহক টাইম ট্ৰেভেল কৰি সময় যাত্ৰা কৰাব পাৰে। দেখিবলৈ পাইছো সঁচাকৈয়ে হাঁহি উঠা কথা যদিও চেলিনবিলাক সঁচাকৈয়ে এটা টাইম ট্ৰেভেল মেচিন। এই টাইম ট্ৰেভেল মেচিনবোৰতে মানুহ বয়স কমাই আহিছে, আজিৰ পৰা নহয় আগৰ পৰাই কমাই আহিছে। মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল? যদি সঁচাই ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।